এয়া ফুলকবি তৰকাৰী বনাবলৈ ওলাই থৈছোঁ। মানে এইফালে বিলাহীখিনি কাটি থৈছোঁ আৰু ফুলকবিখিনি পানীত তিয়াই থৈ দিছোঁ। আজিকালি যিহে সাৰ দিয়ে সেইকাৰণে আগতীয়াকৈ কাটি নিমখ পানী দি থৈছোঁ। এইফালে কেৰাহীখন গৰম কৰি পিঁয়াজখিনি ভাজি এইফালে ফুলকবিখিনি দি দিলোঁ। ভিডিঅ'টো মানে দুদিনমানৰ আগৰে, এইকেইদিন সময় পোৱা নাই দিবৰ কাৰণে, সেইকাৰণে আজিহে দিলোঁ। এইফালে ফুলকবিখিনি ভাজি আছোঁ। মাছৰ বেপাৰী চাই আছিলোঁ, মাছেই নাপালোঁ। মাছ হোৱাহে ভাল হ'লে খাবৰ কাৰণে। এইফালে বিলাহীখিনিও দি দিলোঁ। এতিয়া ভাজি ল'ম ফুলকবিখিনি। মানে ভিডিঅ'টো বেছি দীঘল কৰা নাই, অলপ অলপ ক্লিপ ৰাখিছোঁ, নহ'বা বেছি দীঘল হৈ যায়। এইফালে ফুলকবিখিনি হ'লেই আনফালে খাই বৈ লৈ আকৌ তাঁতশালত গ'লোঁ। গামোচা লাগে ৰাসত, কাৰণে এয়া দুখনেই কাটিলোঁ আজি। সন্ধিয়া চাহ খাবৰ কাৰণে ঘিলা পিঠা বনালোঁ। মোৰ ভিডিঅ'বোৰ চাই কেনে লাগে জনাবচোন। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।